মই ফাইনেলি ৰেডি হৈ গ'লোঁ। তো আজি এটা বিশেষ কামত এফালে যাম, তো আপোনালোককো লৈ যাম বুলি ভাবিছোঁ। তো ব'লক। তো আহি মই লাইনত খাৰা হ'লোহি। আপোনালোকে দেখিছে মানুহবিলাক প্ৰচণ্ড গৰমকো নেওচি কেনেকৈ লাইনত খাৰা হৈ আছে। তো বহুত দিনৰ মূৰত বহু অপেক্ষা অন্তত আজি আহিছোঁ ভেকচিন ল'বলৈ। তো বেজী ল'বলৈ ভয় লাগে, তথাপিও আহিছোঁ। কৰোণাৰ পৰা বাচিব হ'লেতো বেজী ল'বই লাগিব। তো লাইনবিলাক দেখি ভয় লাগিছে, কিমানবিলাক মানুহ আহিছে। বেজী ল'বলৈ আহোঁতে আকৌ কৰোণা নবগালেই হ'ল আৰু। বেবীটো থকাৰ কাৰণে কোনোমতে ভিতৰত সোনকালে সোমোৱাই দিলে, কাৰণ নাৰ্ছ কেইগৰাকী মোৰ চিনাকি। তো সোমাইছোঁ ভিতৰত, সেয়া বেজী ল'বলৈ ৰেডিও হৈছোঁ আৰু ভয়ো লাগিছে। সেয়া ফাইনেলি ভেকচিন লৈ আহিলোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। তাৰপিছত এতিয়া ল'ৰাটোৱে কান্দি আছে বোলে। আমি এতিয়া ভেকচিনো ল'লোঁ, তাৰপিছত আকৌ বিশ্বকৰ্মা পূজাও খালোঁ। খাই পেলাই এতিয়া দেউতাই মই কি কৰিছোঁ, অকণমান অকণ আহিছোঁ ন। দেউতাই বহুত সময় মূৰত মাক লগ পাইছে, হয়নে নহয়? এতিয়া দেউতাই আঙুলি খাই আছে। দেউতাই আঙুলি খাই আছে। আমি এতিয়া পথাৰলৈ অকণমান ওলাই আহিছোঁ ন দেউতাই, হয় ন? এতিয়া আমি ঘৰলৈ যাম, কাপোৰ খুলিম, ৰেষ্ট কৰিম, তাৰপিছত আমি অকণমান প্ৰেক্টিছলৈ যাম। তো আজি আমি ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। বাই বাই। বাই বাই কৈ দিয়া। বাই বাই। বাই বাই কৈ দিয়া।